আজি মোৰ জন্মদিন আৰু মোৰ এই বিশেষ দিনটো কি কৰিলোঁ, ক'ত গ'লোঁ সকলোখিনি দেখুৱাই থাকিম। যিহেতু আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে, গতিকে আপোনালোকে অলপো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষত কিন্তু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আশা কৰোঁ সকলো ভালেই আছে। আফিফাজ জানো আন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ জন্মদিনত মই কেক কাটি বা ফুৰিবলৈ গৈ পালন নকৰি কেনেকৈ পালন কৰিলোঁ ভিডিঅ'টো চালে গম পাব। এতিয়া মই ৰেডি কৰি লওঁগৈ, তাৰ পাছত আপোনালোকক দেখাম ক'ত যাওঁ। এয়া কিছুমান বস্তু লৈ যাম, সেইবাবে ৰেডি কৰি লৈছোঁ। এতিয়া যাওঁ, একেবাৰে তাত গৈ লগ পামগৈ। এয়া আহি পালোঁ। আজি এগৰাকী আইতাৰ ওচৰলৈ আহিছোঁ। জন্মৰ পৰা দেখি থকা আইতাগৰাকী যে এদিন এনেকুৱা হৈ যাব ভবা নাছিলোঁ। সেইবাবে তেওঁলৈ মই মোৰ সামৰ্থ্য অনুযায়ী কিবা কিবি খোৱা বস্তু কেইটামান আনিছোঁ। কোনেও যাতে এই ভিডিঅ'টোত বেয়া কমেণ্ট নকৰে। তেওঁ ভৰিত কেইদিনমানৰ আগতে অসুখ হৈছিল আৰু সেই তেতিয়াৰ পৰাই তেওঁ খোজকাঢ়িব নোৱাৰা হৈ গ'ল। তেওঁক বাৰে বাৰে ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগিল, কিন্তু তেওঁ মোক ভিডিঅ' কৰিবলৈ ধুনীয়াকৈ ৰেডি হৈ দিছে। সেইবাবে কোনোবাই যদি পাৰে অলপ হ'লেও আইতাক সহায় কৰিবলৈ চেষ্টা কৰিব। যদি এখন হুইল চেয়াৰৰ যোগান ধৰি দিব পাৰে, তেন্তে তেওঁ নিশ্চয় নিজে অকণমান ঘূৰা পকাও কৰিব পাৰিব। তেওঁৰ একমাত্ৰ জীয়েকে ঘৰখনৰ সকলো খৰচ বহন কৰাৰ পিছত মাকক এইবোৰ যোগান দিবৰ বাবে অসমৰ্থ। সকলোৱে পাৰে মানে ভিডিঅ'টো শ্বেয়াৰ কৰক, তেতিয়া আইতাগৰাকীক সহায় কৰোঁ বুলি ভাবিলেও কৰিব পাৰিব। ভিডিঅ'টো দিয়া আচলতে মোৰ বহুত লেট হৈ গ'ল। মোৰ বাৰ্থডে যিহেতু 1 আগষ্টতে হৈ গ'ল আৰু তেওঁৰ এতিয়া একমাত্ৰ সাৰথি যিহেতু চকীখনেই, সেইবাবে তেওঁ ইয়াতে বহি থাকে এনেদৰে। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানেই আছিল, আৰু যদি আপোনালোকৰ সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছা থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব পাৰে।